আৰু উত্তৰখান আয়াৰখান ষ্টেট দিছে, কাৰ্বি আংলং কাৰণে ষ্টেট কিয় দিয়া নাই? চালা চুট মাৰি শুনিছ ৰাইজ, শুনিছ? কোচবিহাৰ কাৰণে উত্তৰখান কাৰণে ষ্টেট দিছে, কাৰ্বি আংলং কাৰণে কিয় ষ্টেট দিয়া নাই? আৰু আজি পেলাই ইয়াত আছাম মানুহ ইয়াত ভোটাধিক নহব। এইটো দিল্লীত পেলাই মানে আলোচনা কৰিব লাগিব। এইটোতো যেতিয়াই ভোট ইলেকশ্যন হলে মানে আছাম পৰা যিমান মানুহ আছে, আছাম মানুহ ইয়াত কাৰ্বি আংলং ভোট মাৰিবলৈ ট্ৰান্সলিপ নহব। আৰু কাৰ্বি আংলং ষ্টেট দিলে 100 বছৰ বন্ধ হব, বন্ধ হব। इंग्लिश से ना हिंदी में पियो যাতে কিলে কাৰ্বি আংলং মানুহ কাৰণে ষ্টেট খুলিছে। মা বাবা বিলাক ইমান কষ্ট কৰিছ, দিন ৰাত মানে খোৱা নাই যোৱা নাই, যে কমচে কম তহঁতৰ ইমান অন্যায় কৰিব নাপায়। আৰু ইমান তহঁতৰ বেমান কৰি দেখিছে নেকি? এনেকুৱা কৰিব নাপায় নহয়। তোমাৰবিলাক ইণ্ডিয়া মানুহ কমচে কম ষ্টেট খুলিছে, তোৰ লগত মানে 10 টকা খুলিছে, 100 টকা খুলিছে, বা যিকোনো খুলিছে ক'লে তোৰ অলপ কমাই লাগে। আৰু কিয় দিয়ে নাই কাৰ্বি আংলং ষ্টেট? 100 বছৰ বন্ধ হব, 100 বছৰ। যদি মানে উত্তৰ বিহাৰ কাৰণে ষ্টেট যদি দিলে, কাৰ্বি আংলং কাৰণে মানে আগত ষ্টেট দিব নালাগিব, নহলে ইণ্ডিয়া ইয়াত মানে নহয় 100 বছৰ বন্ধ হব। শুনিছ ৰাইজ, শুনিছ? আৰু ইয়াত মানে লেন মানুহ যিমান আছে ইয়াত ভোটাৰ লিষ্ট কাটা হব, ইয়াত ভোট দিব নোৱাৰিব। আছাম মানুহ ইয়াত কাৰ্বি আংলং মানে ভোটাৰ মানে লিষ্ট নহব আহিপাৰা, আৰু ভোট দিলে ইয়াত মানে আছাম মানুহ ইয়াত ভোট দিব নোৱাৰিব। আজিৰ পৰা ইয়াৰ অৰ্ডাৰ, দিল্লীৰ পৰা অৰ্ডাৰ আনিব লাগিব। আজিৰ পৰা ইয়াত কাৰ্বি আংলংটো আছাম যিমান মানুহ আছে ইয়াত ভোটাৰ লিষ্ট মানে কাটা হব, আৰু ভোট মাৰা নহব, আৰু ভোট মাৰিবলৈ নাপাব। ইয়াত নিয়ম নহয়। আজিৰ পৰা দিল্লীৰ পৰা অৰ্ডাৰ আনিব। আৰু উত্তৰখান আয়াৰখান ষ্টেট দিছে, কাৰ্বি আংলং কাৰণে ষ্টেট কিয় দিয়া নাই? চালা চুট মাৰি